এইটো কাটিবলে এইটো কুমড়াটো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি দেখিছেনে ইমান ঠাণ্ডা পৰিছে, মই চুৱেটাৰ খোলাই নাই এতিয়া দিনতো। আজি মানে আমাৰ ঘৰত চেৱা দিয়া ভাত খাব হাঁহৰ মাংসৰ লগত। আচলতে খোৱা কোনো প্লেনিং নাছিলে, ভাইটিয়ে খাওঁ খাওঁ কৈ জোৰ কৰি পিনে এতিয়া মানে খাব লৈছোঁ অৱশেষত। কিবা ওলাই এইটো কাটিবলে এইয়া গাহৰি কাটিব, হেৰি গাহৰি কাটাৰ লগতে কাটিব। এইটো হেৰিটো হাঁহটোহে দেখাইছোঁ। কি খাবি ভাইটি আজি? হাঁহৰ লগত কি খাবি? চেৱা দিয়া ভাত। চেৱা দিয়া ভাত খাবি? কি ন খাইছোঁ গতে লাগিছে নি আজি? নহয় খাইছোঁ। কোমোৰা, এইটো কোমোৰা। ওৱা কেইবছৰ হ'ল মা এইটো থকা? হা একদম কোলা হৈ আছে ধোঁৱা চঙত থাকি, নখোৱা নিচিনা লাগিব আজি। এয়া বৰা চাউল তিয়াই থৈছে চেৱা দিবলৈ। আমি এইখিনি বনাওঁতে আপোনালোকক দেখাম বাৰু। লাঠিডাল কেলৈ দি লৈছিলে? হা কোমোৰা বলি দিব নাপায় যে, লাঠিডাল দিলে বলি নিদিয়া হয় নেকি? সেইডাল কটা আচ্ছা কেইবছৰ হ'ল এইটো কোমোৰাটো? এবছৰ। তেন্তে বলি কি দুডোখৰ পাইছোঁ ইমান দিন হ'ল। দুৰ্গা পূজা 4টামান পাৰ হ'ল। মাংস কটা হৈ গ'ল, এতিয়া এইখিনি ভাইটিয়ে বনাব। মই পিছে বনাব নাজানোৱেই, ভাইটিয়ে ভালকৈ জানে। এইফালে বিলাহী কাটি আছে। গানটোৱে বুজাইছোঁ ভাল নাই আকৌ নহয়। ভাইটিয়ে চাং মুখখন দেখাই দেখাও। তই এইজনীয়ে বনে কৰি পেলালে, খং উঠিছে চাক। এইফালে আমাৰ ৰাধনীয়ে বনাইছে, ৰাধনী ভাইটি কি বনাইছে? পিঁয়াজ দেই এদাই হ'ব এতিয়া। কি বনাইছ? হিলাই থাক। গানটো এইকেইটা খাবলৈ বহি আছে। এইফালে এটা চাং মুখখন, আৰু এইটো এটা চাং মুখখন দেখাই থাক। খাই গৈ দে টকা পিংকু। দেৰিব ভাইটি পিঁয়াজখিনি। কি অকল এইখিনিয়ে বনাবি নেকি? পিঁয়াজখিনি আমাৰ মুগাল দিব লাগিছে। তই কাটোন নে ইমান যোৱা নাই বাৰু। মই বনাব নাজানো দেই, এজনে এইটোৱে জানে। পানী অকণ দিলে ইয়াক, নহ'লে এইখিনি পিঁয়াজ একেবাৰে আনি পানী দিওঁৱে নেকি? এনেকৈ থৈ দে অকণমানে হৈ যাব হৈ যাব। কি বনাবি? চাউলখিনি হৈ গ'ল তিয়াই। এতিয়া এইখিনি মায়ে এইটো কি বুলি খৰাহীটোত দি দিব। বাট লগা খৰাহীটোত দিলে মানে এইফালে ভাপেদি চাউলখিনি সিজিব। আৰু ইয়াৰ আগতো এবাৰ মায়ে চেৱা দিছিলে, সেয়া দেখুওৱা নহ'ল। সেয়াই ভাত লাগি আছে, বৰা ভাত যিহেতু অলপটো লাগি ধৰিবই। সেই ছেকেণ্ডবাৰ দেখাই দিছোঁ আপোনালোকক। এইখিনি হৈছে বৰা চাউল। এইফালে তলত বটোৱাটো পাতি লৈছে আৰু ওপৰত এনেকৈ খৰাহীটো দি দিছে। আপোনালোকক দেখাই দিছোঁ। বহুতে চাগে নাজানে চেৱা দিবলৈ, আৰু বহুতে জানেও বাৰু দেই। যিসকলে নাজানে এনেকৈ দিব। আপোনালোকক দেখাই দিছোঁ কেনেকৈ দিব, চাই লওক ভালদৰে।
পানী দিয়া দিয়া লৈছে নি ৰছীডাল কেলে দিয়ে এডাল মা হাৱাটো নাযাব কাৰণে সেই বাটটোৱেচোন হাৱা যাবই বাটতে যাওঁ খৰাহিটোৰ বাটকেইটা এইকেইটা যাওক পানী হাৱাটো নাযাব কাৰণে হৈ গ'ল এইফালে চাউলখিনি দি দিলোঁ খৰাহিত এইখিনি এতিয়া সিজিলে আপোনালোকক দেখাম চাই থাকিব মাংস হাঁহৰ মাংস অলপ বনোৱা হ'ল বাৰু কিন্তু আমি এতিয়া ইয়াত অলপহে বনাইছে বাকীখিনি মায়ে বনালে এইখিনি বনাইছে ভাইটিয়ে এতিয়া কোনখিনি ভাল লাগে খালেহে গম পাম আৰু আপোনালোকক জনাই ভাল লাগে বুলি কৈ আকৌ অঁ এনেও ই বনোৱাখিনিয়ে ভাল লাগিব বা এইটো আমাৰ এওঁ আকৌ টচ মাৰিছে দেই এয়া মাংস চাওঁ অকণমান ওচৰলৈ টচটো মাৰ অঁ দেখিছে নহয় দি দে মাংসতে দি দে এইটো কি ওলাই আছে চাব কেমেৰাটো তাৰপিছত আমাৰ মাংসখিনি খাই খতম কৰি দিলা লুকুৱাইছে চাওক আকৌ সি ক'ত লুকুৱাইছে মই খালোঙেই 4ডোখৰমান খালোঙেই ভিতৰত বাতিটো নিয়া পৰা গাখীৰ বহুত টেষ্টি কিন্তু দেই গাখীৰ অকমান খাওঁ বহুত ভাল লাগিছে খাই যা অকণমান বনাব জানো ন মই মজা মই ৰেষ্টুৰেণ্ট এখনকে খোলোঁ বুলি ভাবিছোঁ তই বনোৱাটো কৰিবি আৰু দেই এয়া আমাৰ ভাত হৈ গ'ল ৰেডি সিজি গ'ল ন দেখিয়ে মানে খাওঁ খাওঁ লাগি গৈছে এডাল এৰাই পেলাই দিয়া ইয়াত অকল পানীখিনি শুকাই গ'ল নেকি বাৰু আছে অকণমান এইফালে ভাত হৈ গৈ পাতৰ চিন বহি গ'ল দেখিছেনে ভাতখিনি ইমান ধুনীয়া লাগিছে দেখিবলৈ দেখি খাওঁ খাওঁ লাগি গৈছে আমাৰ ভাত বৰা হৈ গ'ল এয়া হৈছে চেয়া দিয়া ভাত ইমান ধুনীয়া জিলিকনি মাৰিছে দেখিছেনে আৰু এয়া হৈছে কোমোৰাৰ লগত হাঁহৰ মাংস আৰু এইফালে শুকান মাংস আমাৰ যি মাংস বনালেও শুকান মাংস বনাবই আৰু এয়া হৈছে ঘৰৰে বগৰীৰ আচাৰ খাই লওঁ আৰু এতিয়া ধুনীয়াকৈ ল'ৰাকেইটা ভাত খাইছে পোৱালিক ভাত লাগে নহয় বেচাটো শেষে হ'ল কেনেকুৱা লাগিছে খাই কওক ঐ খাই কেনেকুৱা লাগিছে ভাইটি ঐ খাই কেনেকুৱা লাগিছে কওক কি কম আৰু নিজে বনোৱা শাক নিজে ধোৱা চাউল নিজে কৰা খেতি বুলি কয় নিজে কৰা খেতি ভালে লাগিছে আৰু ভালদৰে খেতি কৰিছ কি তই খাই শেষে কৰিলি নেকি চপা দেৱাত পকালি বুলি কয় তই খাই শেষে কৰিলি চেনিয়ে লুকাইছে পিংকুৱে সুদা সুদা খাই আছ যে আমি এনেকৈয়ে তলত বহি ভাত খাওঁ আৰু আপোনালোকে খাই নাই জনাবচোন এইখনহে মোৰ কাহিনী দেই মই হ'লে বেছি ভাত নাখাওঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই